নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে দুৰ্গা পূজাৰ কিনো কম দুৰ্গা পূজা যোৱাতহে ভিডিঅ'টো পাব চাগে আপোনালোকে বাৰু সুধিছোঁ দুৰ্গা পূজা আপোনালোকৰ কেনেকুৱা গ'ল এয়া দেখিছে স্ক্ৰীনত দেখুৱাইছোঁ কুমাৰী পূজা হৈ আছে কাৰ কাৰ কি জ্ঞান আছে বাৰু কুমাৰী পূজাক লৈ পেলাই মোৰ যিখিনি আছে তাৰ পৰা মই যিখিনি গম পাওঁ আচলতে কুমাৰী পূজাটো অষ্টমী নহবা নৱমীত পতা হয় দুৰ্গা পূজাৰ সময়ত কুমাৰীসকলৰ বয়স হ'ব লাগে 2ৰ পৰা 10 বছৰ বয়সৰ ভিতৰত কুমাৰীসকল হ'ব লাগে আৰু তেওঁলোকক সেৱা কৰা হয় কাৰণ তেওঁলোকৰ দেহত দেৱীৰ শক্তি নিহিত হৈ থকা বুলি জনা যায় সেইকাৰণে তেওঁলোকক এনেদৰে পূজা পাতল কৰি বিভিন্ন ধৰণৰ ভোগ লগাই তেওঁলোকৰ সেৱা লোৱা হয় যাতে দেৱীৰ আশীৰ্বাদ ডাইৰেক্টলি পোৱা যায় ইয়াৰ আৰম্ভণি ৰামকৃষ্ণ মিছন নিশ্চয় শুনিছে স্বামী বিবেকানন্দৰ তেওঁৰ পৰাই